बे भिडिअनि गेजेरजों दिनै नोंथांमोना एबसुनि दानि आफादगिरि दिपेन बर' बिथाङा मा फोरमायथिदों बिथांनि फोरमायनाय बाथ्राफोरखौ कमप्लिट नायजोबलां बिनि उनावहाय मा बुजिनो हाखो मा मोन्दांथिनो हाखो बे भिडिअनि कमेन्ट बक्सनि गेजेरजों कमेन्ट्सखौ शेयार खालामनो दाबो गोजोन्थों खुलुमबाय जय बर' हारिनि जय बर' बिमानि दिपेन बर' एबसु এৰিবনে নেৰে মই আপোনাক এটা লাইনত এনেকুৱাকৈ স্পষ্ট কৰিব বিচাৰোঁ যে আমাৰ অধিৱেশন হ'ল প্ৰতিনিধি সভা হ'ল 15 তাৰিখে আমাৰ শেষ অধিৱেশন আছিল অধিৱেশনৰ প্ৰতিনিধি সভা আছিল তো নেক্সট দিনাখন গৃহমন্ত্ৰী ডাঙৰীয়া আহিব 2 লক্ষ লোক ইয়াত উপস্থিত হ'ব যথেষ্ট এৰেঞ্জমেণ্ট সিকিউৰিটি বিভিন্ন প্ৰসংগ আহি পৰিল সময় প্ৰায় 1 বাজিল ৰাতি মই স্পষ্টকৈ ক'ব বিচাৰোঁ 1 বাজিল তো এনাদাৰ 2-3 ঘণ্টা আমাক লাগিব কিছু ৰিজলিউশ্যন আমি এডপ্ট কৰিব লাগে যোনটো এতিয়া কমিটি আছে এইটো ভংগ কৰিব লাগে নতুন কমিটি গঠন কৰিব লাগে কিছু প্ৰক্ৰিয়া সাংবিধানিকভাৱে তাত আছিল তো ইয়াৰ কাৰণে এটা কথাটো ঠিক যে জিলা কমিটিবিলাকে মোক এৰি দিব বিচৰা নাই প্ৰতিনিধি সভাই মোক এৰি দিব বিচৰা নাই এই কথাটো মোক পুনে পুনে কোনেও ক'ব নোৱাৰে যদিও তেওঁলোকে বিভিন্ন পৰ্যায়ত তেওঁলোকে হেঁচা দিছে যে মানে তেওঁলোকে লংলি পৰ্যন্ত দিছে যে মানে পুনৰ থাকিব লাগে এইটো এটা দিশ হেঁচা আছেই কিন্তু মোৰো হেঁচা আছিল যে মই বিদায় লওঁ তেওঁলোকৰ হেঁচা মোৰ হেঁচা তাত এটা সমাধান ওলাব বুলি মই ব্যাখ্যা কৰিছিলোঁ কিন্তু হেঁচাৰ মাজতে হেংগিং হৈ থাকিল আৰু আমি সিদ্ধান্ত ল'ব লগা হ'ল যে আগন্তুক 1 মাহৰ ভিতৰত বৰ্তমান কাৰ্যকাল মানে যি কমিটি আছে সেই কমিটি ভংগ কৰি নতুন কমিটি আমি গঠন কৰিম মুদ বড়োৰ দিপেন বড়োৰ সম্পৰ্কটো কেনেকুৱা প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মোৰ সম্পৰ্ক অতিকে ভাই ককাৰ নিচিনা চৰকাৰৰ ভাল কামখিনি প্ৰশংসা কৰিছে কিন্তু বেয়া কামখিনি সমালোচনা আমি য'ত যি কৰিব লাগে য'ত যি ক'ব লাগে চৰকাৰ নতুন 5টা বছৰ হোৱা নাই হ'ব আৰু য'ত আমি মাৰ্জিত পৰিমাণত সমালোচনা কৰিব লাগে মানে ডিষ্ট্ৰাকটিভ দিশেৰে নহয় কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম আমি ক'ৰবাত তেৰা হৈছে যদি আমি ব্যাখ্যা কৰিছোঁ আচলতে এই চৰকাৰখন নিখিল বড়ো ছাত্ৰ সন্থা এই চৰকাৰখন আনাত আমাৰ সহায় আৰু সহযোগিতা আছিল ইয়াৰ কাৰণে আছিল আৰু ইয়াৰ কাৰণে আমি একেলগে লগ হৈ পেলাই এই চৰকাৰখন মানে সকলোৱে সহায় কৰিছিলোঁ চৰকাৰ অহা আগতে ইলেকশ্যনত আমি ৰোল লৈছোঁ ল'ব লগা ইয়াৰ কাৰণে বাধ্য হ'ল যে চৰকাৰত চুক্তি স্বাক্ষৰকাৰী যদি গোবিন্দ বসুমতাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া আন নেতা ফেৰেংগা বা চাউৰেগাহঁতে যদি নাথাকে তো তেতিয়াহ'লে চুক্তি ৰূপায়ণ কৰিব কোনে ৰূপায়ণ কৰিব লাগিলে আমি হেঁচা দিম আমি গণতান্ত্ৰিক আৱাজ দিম প্ৰয়োজনত আমি আন্দোলন কৰিম কিন্তু টেবুলত গৈ গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট দিল্লী কোকৰাঝাৰ যোনটো কাউন্সিল আৰু দিছপুৰ যোনটো এটা চেনেলত কাম কৰিব লাগে সেই চেনেলত চৰকাৰেহে কৰিব লাগিব চব বস্তু আমি কৰিব নোৱাৰোঁ আমি হেঁচা দিম তো প্ৰেছাৰ দিম সেই টেকটিক্সত তেওঁলোকক আমি সহায় কৰিছিলোঁ যে ষ্ট্ৰেটেজিকেলি আপোনালোকে চৰকাৰত যাওক চুক্তি ৰূপায়ণ কৰক চৰকাৰত থাকি পেলাই আৰু আমি বাহিৰত থাকি পেলাই আমাৰ কামখিনি কৰিম তো এইখিনি আমাৰ ৰিলেশ্যন এতিয়া ইন ফিউচাৰ সামাজিকভাৱে একেলগে কাম কৰিলে শৈক্ষিকভাৱে একেলগে কাম কৰিলে উন্নয়নৰ বাবে কাম কৰি আছে একেলগে অনাগত দিনত একেলগে থাকিব নে বেলেগ বেলেগ কিবা হ'ব ৰাজনৈতিক কথাটো মই এনেকুৱাকৈ ক'ম যে ৰাজনীতিক আৰু চৰকাৰ সেইটো এটা বিষয় জাতীয় সংগঠন জাতীয়তাবাদ জাতীয় সত্তা এইটো এটা বিষয় আৰু মই জাতীয়তাবাদ আৰু জাতীয় আদৰ্শ উপেন ব্ৰহ্ম আদৰ্শক লৈ পেলাই মই কাম কৰি আছোঁ আগবাঢ়ি আছোঁ চৰকাৰে নিজৰ চৰকাৰী ব্যৱস্থা ছিষ্টেমৰ মাজত তেওঁলোকে কাম কৰি আছে আমাৰ ৰাস্তা সদায় বেলেগ বেলেগ কিন্তু আমি কেতিয়াবা কিছু জংচনত আমি লগ পাওঁ যি জংচনত নেকি অঞ্চলৰ ৰাইজৰ বিভিন্ন সমস্যা বিভিন্ন ইছ্যু বা এনেকুৱা এটা টেবুল য'ত নেকি বড়ো শান্তি চুক্তিৰ দফাসমূহ ৰূপায়ণ হ'ব লাগে তাত কিছু বাৰ্গেনিং থাকিব তাত কিছু লবি থাকিব তাত আমি আলোচনা কৰোঁ তো এই বিষয়টো আগবাঢ়ি যাওঁতে আমি তেওঁ এটা প্লেটফৰ্মত আছে আমি এটা প্লেটফৰ্ম আছে কিন্তু আমাৰ আণ্ডাৰষ্টেণ্ডিং এটা এই চুক্তিৰ স্বাৰ্থত আমি সদায় মেইনটেইন কৰি আছোঁ মই এই সংগঠনৰ পৰা যেতিয়া বিদায় ল'ম কেতিয়া বিদায় ল'ম মই নাজানো এতিয়া আমাৰ 1 মাহৰ পিছত প্ৰতিনিধি সভা হ'ব বিদায় লোৱাৰ পিছত মোৰ ভৱিষ্যত যাত্ৰা কি হ'ব তাৰ ওপৰত নিৰ্ধাৰণ হ'ব মানে এতিয়া মই ক'ব নোৱাৰোঁ কিন্তু ভাই ককাৰ যি সম্বন্ধ
সেই সম্বন্ধটো ৰাজনৈতিকভাৱে সেইটো থাকিবনে ভাই ককাই সম্পৰ্ক এইটো মই এতিয়া ক'ব নোৱাৰোঁ কিন্তু তেখেতক মই বহুত ভাল পাওঁ তেখেত মোৰ আপোন তেখেতৰ আদৰ্শক মই বিৰাট ভাল পাওঁ আৰু তেওঁ চৰকাৰ হিচাপে কাম কৰি আছে চৰকাৰত বহুত মানে পৰিৱেশ পৰিস্থিতি থাকে মই মানুহজনৰ মানে ব্যক্তিত্বৰ ওপৰত কৈছোঁ কি জানে আমাৰ কিছুমান আমাক মহাকাব্যই কিছুমান কথা কয় খুব প্ৰিয় ছাত্ৰজনেই প্ৰিয় শিষ্যজনেই বৈৰী হয়গৈ মানে দ্ৰোণাচাৰ্যৰ আটাইতকৈ প্ৰিয় শিষ্য আছিল অৰ্জুন লাষ্টত চিৰবৈৰী যুদ্ধক্ষেত্ৰত মই মনৰ কথা কোৱা নাই মনান্তৰ কেতিয়াও নহয় যুদ্ধক্ষেত্ৰত মানে আটাইতকৈ প্ৰিয় শিষ্যজনেই আচলতে গুৰুৰ বৈৰী হয় কিন্তু সেইটো বাৰু সময় ক'ব গুৰুৰ কাৰণে একলব্যই নিজৰ আঙুলিটো কাটি পেলাই দান দিছিল তো গুৰু শিষ্যৰ গুৰু হিচাপে থাকিব লাগিব শিষ্য হিচাপে একলব্য থাকিবলৈ হ'লে দ্ৰোণাচাৰ্য থাকিব লাগিব কিন্তু হয় এইটো আছে আপুনি যোনটো থিয়ৰী কথা বা যোনটো প্ৰিন্সিপলৰ কথা কৈছে সেইটোও আছে কিন্তু গুৰুৰ কাৰণে একলব্যও নিজৰ আঙুলিটো দান দিছিল এতিয়া দীপেন বড়ো অৰ্জুন হয় নে একলব্য হয় এইটো সময়ে ক'ব বাৰু দ্ৰোণাচাৰ্য যে প্ৰমোদ বড়ো সেইটো খাটাং এতিয়া প্ৰমোদ কি দীপেন বড়ো একলব্য হয় নে অৰ্জুন হ'ব সেইটো আমি সময়ত দেখিম বাৰু